হয় কবি আগৰ নিচিনা কিয় ঘূৰি আছা মোক যাব দে ৰাহুল পাগল হৈছ নেকি হা কি কৰি আছ এনে মোক যাব দে নাই তই শুনি দিনাখন দেখিছ মোৰ গাৰ্লফ্ৰেণ্ড ঘৰৰ লগত কি কৰিছ ঐ গাৰ্লফ্ৰেণ্ডৰ কথা নেকি সালা মৰিবি এনেকে নাই কোৱা ৰাহুল ইচ্ছা নাই দক কি কৰিছ এইবিলাক হা পাগল হৈছ নেকি নাই কোৱা নাই ৰাহুল মোক যাব দে ক'ত যা তই মোবাইলতে মোক যাব ক'ত যা ইয়াতে বহ এ ভাই কালি কিয় দম দিছিলি দম দিমে কি দম দিমি শুনি তই মোক দম দিবা চবকে দম দেও দম দিবি কিয়া সেইটো কচোন আৰু দম দিমে মই দম দে কা হয় নেকি তই দম দিয়া কাম যদি বেলেগক দি মোক নেদিবি আৰু মই দম নেদিবি বুলি কৈছো না কি কৰবি মাৰিম মাৰ দম আছে যে গাত টাচ কৰি চানা এ কি কলিয়া তো কই টাচ কৰলু কি চাই চাই কি মাৰিম কাকে কাক মাৰা পিস্তলে মাৰে বসি আসু না কে দম আছে ভাই মই যাও ও ভাই কি খবৰ আছো দে ভালে আছো ও কবি শুনা আগত কে চেঞ্জ হৈ দেখিলো অলপ বাহ ঠিক আছে দে ঐ ৰাহুল শুনা আগত কে চেঞ্জ হল অলপ ৰাইট ট্ৰাই কৰিছো অকমান চেঞ্জ কৰিব এ বঢ়িয়া 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 ভাল কাম কৰিছ দে 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 এইবিলাক বাদ দে বল ফুৰি হ'ল অলপ বল বল আহা কি কৰি আছে ইয়াতে নাই তোমাক এটা কথা কম বুলি ভাবি ৰৈছো হয় নেকি মোৰ এটা কথা সুধিব লাগিব তুমিয়ে কোৱা নাই এইদিনা ৰাহুলক লগ পালো ৰাহুলে কবিৰ কথা ক'লে তুমি কবিৰ গাৰ্লফ্ৰেণ্ড আছিলা মইতো এইটো কথাই কম বুলি ভাবি ৰৈছো এতিয়া কবিৰ অৱস্থা দেখিলে বেয়াই লাগে বেচাৰা ইমান গাৰ্লফ্ৰেণ্ডৰ কাৰণে এনেকুৱা অৱস্থা হৈ গৈছে তাৰ নিচিনা বেকাৰ ল'ৰা এজনৰ কিবা লাভ আছে আগতে ইমান বুজালো যে কিবা এটা কৰি ল একোই নকৰি তাৰ লগৰ লগত ঘূৰি ফুৰি থাকে মোৰ ঘৰটো গম পাইছিলে জানো কি একো নকৰি বাবে মা পাপাই তাৰ তাত বিয়া দিব নিবিচাৰে সি তোমাক এতিয়া বহুত ভাল পায় সেইদিনাখন ৰাহুলৰ লগত তোমাৰ কথা কৈ কৈ কান্দি আছে মোৰ বহুত বেয়া লাগিছে সি অৱস্থা খুবেই বেয়া সি চাগে এতিয়া আগৰ দৰে হৈ আছে ন নাই সি চাকৰি পাইছিল কিন্তু তোমাৰ পৰা দূৰত থাকিবলৈ কাৰণে সি চাকৰি বা নকৰিলে এতিয়া চোৱা সেই দোকানদাৰ তোমাক সি এতিয়াও বহুত ভাল পায় তুমি এতিয়াও তাৰ ওচৰলৈ তুমি যোৱা আৰু এবাৰ ক'বা যে মোক আকৌ আগৰ দৰে কৰি লোৱা না সি মোক এতিয়াও ভাল পায় তোমাক এতিয়াও সি বহুত ভাল পায় সদায় কৈ থাকে ৰাহুলৰ লগত কান্দি কান্দি কয় অৱস্থা দেখিলে খুবেই বেয়া যোৱা তুমি তাৰ ওচৰলৈ জীবনে প্রতি খোঁজে খোঁজে ভাঙে বুকু সপোনে প্রতি পাহে পাহে আনে অশ্রু নাই ও এতিয়া কিয় বিচাৰি আছা তাক নেদেখা বহুত দিনে হ'ল
কৰি দিব কবি মোৰ ভুল হৈ গ'ল মই তোমাক ভুল বুজি আছিলো ওকে হ'ব দিয়া মায়া তুমি আহিলা কবিৰ আজি দুইটাকে ভাল লাগিছে দেখি তাও দুইটাকে মিলাই দিওঁ দুইটাকে কথা মোৰ কাম হৈ গ'ল বুজিছ এতিয়া মায়া আৰু কবিৰক মই একলগ কৰি দিলো কি সঁচাকৈ ক'ত আছে সিহঁত নমস্কাৰ সকলোৱে ঘৰতে থাকক সজাগ থাকক আৰু কৰোনাৰ পৰা দূৰত থাকক আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট এণ্ড share, সাবস্ক্ৰাইব লগতে বেল আইকনটো বজাবলৈ নাপাহৰিব বাই 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 ও ডেকা ডেকা ও বাদ দি এতিয়া মাৰি গ'ল এই আকাশ মাৰে আকাশ ঐ জাষ্ট আমাৰ কবিৰ আহিছে এইটো আমাৰ ট্ৰু লাভাৰ হেণ্ডসাম গাই এই কবিৰ মুখখন গলা বহি মোৰ দাড়ি অলপ বেছিকৈ লম্বা হৈছে হয় নেকি এই চশমা কৰি তোমাৰ একদম পুৰা একদম হেৰি হৈ লাগা হৈছে মই বৰ্তমান এইমাত্ৰ কৰোনা ভাইৰাছ কৰোনা ভাইৰাছ কি তাৰ মানে তোমাৰ কি কৰোনা ভাইৰাছ হৈছে নেকি না মই ফ্লাইটত অ'